এনেকৈ ধৰাৰ পিছত টিকাটো পেলে জোঙা হৈ যায় যে তাতে বম কোব দিয়ে চাটপ দিয়ে আগতে যিমান মোৰ পেনত হাগিছোঁ এইটো কথা প্ৰেমৰ সংজ্ঞা কি প্ৰেমৰ সংজ্ঞা প্ৰেম মানে এনেকুৱা এটা বস্তু যি হৃদয়েদি সোমায় আৰু মূৰত বাহ লয় মহাদেৱ অখন্ত হওক বুলি ক'লে আকৌ তো নমস্কাৰ সকলোকে মোৰ এই অনুষ্ঠান মনলৈ উভতি আহে ল'ৰালি মোৰ এইটো অনুষ্ঠানত মানে একদম কেজুৱেল আৰু কোনো ফৰ্মেলিটিজ নাই তো আপোনাৰ মনলৈ উভতি আহে ল'ৰালি বুলি ক'লে অনুষ্ঠানটোৰ জৰিয়তে আপোনাৰ প্ৰথম ল'ৰালিখিনি কওক ক'ত আপুনি পঢ়িছিল সৰুকালত ক'ত জন্ম ডেট অফ বাৰ্থটো কৈ যাব হা ডেট অফ বাৰ্থটো মানে তাৰিখটো বাৰ্থডে তাৰিখটো ক'ব পাৰিম তাৰিখটো ক'ব চনটো নকওঁ দেই চন ক'ব নালাগে আপোনাৰ দাঢ়ি চুলি দেখিলে গম পায় চন ক'ব নালাগে 11 অক্টোবৰ দুজন বৰ প্ৰখ্যাত মানুহ জন্ম হৈছিলে আৰু লগতে মোৰ এজন হৈছে অমিতাভ বচ্চন আৰু এজন হৈছে তৰুণ গগৈ গতিকে ভাল দিনতে জন্ম হৈছোঁ মই 11 অক্টোবৰ আৰু চনটো নকওঁ এইটো চেহেৰা দেখিয়ে বুজি ল'ব আৰু এইটো চেহেৰাই ক'ব আচ্ছা সৰুকালত আপোনাৰ স্কুল LP স্কুল ক'ত পঢ়িছিল এই মই খিচিৰি মিচিৰি ধেৰ মানুহে কলেজ লাইফত হায়াৰ এডুকেশ্যনৰ কাৰণে মানুহে বিভিন্ন জেগাত যায় মই আকৌ স্কুল যিমান সলাইছোঁ নহয় কিমান যে স্কুল সলাইছিলোঁ মই সৰুকালছোৱা মোৰ একেবাৰে নাৰ্চাৰী গুৱাহাটী চাকৰিৰ কাৰণে নে টেলেণ্টৰ কাৰণে মানে দেউতাৰ চাকৰি সূত্ৰে নে আপোনাৰ টেলেণ্ট সূত্ৰে এইটো মানে ঘৰুৱা মানে চিটুৱেশ্যনৰ কাৰণে অ'কে মই বোলো আপোনাৰ টেলেণ্টৰ কাৰণে নেকি যে ফলি ভাঙি দিয়া ৰাস্তাৰ মাৰি দিয়া এইবিলাক বহুত টেলেণ্ট থাকেতো প্ৰতিভা থাকে তেনেকুৱা নাছিলে প্ৰতিভাৰ কাৰণেতো নহয় প্ৰতিভাৰ কাৰণে নহয় আচ্ছা ঘৰৰ কাৰণে প্ৰথম LP স্কুল ক'ত পঢ়িছিল আপুনি মই ইয়াতে গুৱাহাটী DAV স্কুলত পঢ়িছিলোঁ তাৰপিছত গ'লোঁ যোৰহাট হেমলতা হেণ্ডিক মেমৰিয়েল ইনষ্টিটিউট এখন স্কুল আছে যোৰহাটত তাৰপিছত আকৌ নামৰূপ গ'লোঁ নামৰূপত 8লৈকে পঢ়িলোঁ 5 to 8 8ৰ পৰা যোৰহাট আহিলোঁ আকৌ যোৰহাট গভৰ্ণমেণ্ট হাই ছেকেণ্ডেৰী স্কুলৰ পৰা মেট্ৰিক পাছ কৰি তাৰপিছত গুৱাহাটী আহিলোঁ মানে ক'বলৈ গ'লে আপুনি মানে থুৰতে মানে গোটেই অসমৰ শিক্ষা লৈ লৈছে আপুনি ন অসম ঘূৰিছোঁ মই ভ্ৰাম্যমান থিয়েটাৰত ঘূৰাই দিছিলোঁ মানে আপুনি ভ্ৰাম্যমান এডুকেশ্যন আপোনাৰ বুলি ক'ব ভুল নহয় আচ্ছা স্কুলৰ এনেকুৱা কিছুমান মানে আমাৰ থাকে ন LP স্কুলত পঢ়ি থাকোঁতে এগৰাকী মেমক ভাল লাগে এগৰাকী ছাৰক ভাল লাগে কিয় ভাল লাগে আমি নাজানো আমি ভাল লাগে মুঠতে এই পিটিলেও ভাল লাগে মৰম কৰিলেও ভাল লাগে ন তেনেকুৱা কোনো বাইদেউৰ কথা বা ছাৰৰ কথা মনত আছে আমাৰ মেম আছিলে আমাৰ নীলিমা মিছ বুলি এজনী মিছ আছিলে মিছে খুব মৰম কৰিছিলে আমাক আমি মানে যেতিয়া হেমলতাত আছিলোঁ হোষ্টেলত তেতিয়া আমাৰ দুগৰাকী টিচাৰ আছিলে এগৰাকী মায়া মিছ আৰু নীলিমা মিছে পঢ়োৱালে আমি ভাল পাওঁ কিয় নীলিমা মিছক উৎপাত কৰিব পাৰি কিন্তু সহজে নিপিতে কিন্তু মায়া মিছে আমাক এনেকুৱা পিটন দিছিলে যিকেইটা বেছি অঘাইটং হয় সেইকেইটা মায়া মিছলৈ যায় তাৰমানে আমি নীলিমা মিছৰ তাত আছিলোঁ পিছলৈকে আমি মায়া মিছৰ তাতো পঢ়িছিলোঁগৈ আৰু সৰুতে তাৰমানে কি হৈছিলে আমাৰ হোষ্টেলত থাকোঁতে আমি সমানে চবেই উৎপাত কৰোঁ মাৰটো কিন্তু মই কম খাইছিলোঁ তেতিয়া এদিন মোৰ লগৰ ল'ৰাবিলাকে কমপ্লেইন কৰে কৈছে আমিতো সমানে উৎপাত কৰে পলেও কৰে মাৰটো কিয় তেতিয়া মই তাহাঁতক কৈছোঁ তহঁতে সদায় মিছে মাৰোঁতে তহঁতে বাহাদুৰিতে মানে মাৰটো যেন একো পোৱা নাই দুখে পোৱা নাই সেইটো মুডত থাক সেইকাৰণে তহঁতে বেছি কোব খাওঁ আৰু মই যেতিয়া মাৰ খাওঁ মই অভাৰ এক্সপ্ৰেশ্যন দিওঁ মানে একদম ৰিয়েক্ট কৰোঁ তেতিয়া মিছে ভাবে যে একোপত সি যথেষ্ট পাইছে মানে আৰু মাৰিলে বেহুচ হৈ যাব নেকি সেইকাৰণে নামাৰে মই সেইকাৰণে এচল খাওঁ বা একোপ খাওঁ বাকীকেইটা একদম তামাম পিটন খায় সিহঁতে মানে বাহাদুৰি দেখুৱাই যে দুখ পোৱা নাই আচ্ছা মাৰ খাই কেতিয়াবা এনেকুৱা হৈছে নে যে ঘৰত মাৰ খাইছে এতিয়া কাকো দেখাব নোৱাৰে তেনেকুৱাতো হৈছে প্ৰত্যেকটো মাৰেই তেনেকুৱা কাকো দেখুৱাব নোৱাৰে আগতে আমাক বেছিভাগ পিটিছিল টপিনাত আজিতো দেখাব নোৱাৰে আৰু আমাক আগতে বৰবৰা ছাৰ বুলি এজন আছিলে আমাক ডেস্কত ধৰ এনেকৈ কয় আমি এনেকৈ ধৰাৰ পিছত টিকাটো পেলে জোঙা হৈ যায় যে তাতে বম কোব দিয়ে চাটপ দিয়ে আৰু এনেকুৱা কোনোবা ফ্ৰেণ্ড আছিল নেকি যে খুব এইটো নতুন টেকনিক লৈলে আগতে মাৰা ষ্টাইল এইটোৱে আছিলে মানে কোবোৱা ষ্টাইলটো পানিছমেণ্টটো ঘূৰাই লৈ বা টেবুলৰ তলত আমাৰ ছাৰ এজন আছিল টেবুলৰ তলত মূৰ সোমাই দি তাৰপিছত কপৌ চেলোৱা এই খপটোত ধৰি পেলাই টানি দিয়ে তো মানে কি হয় এনেকুৱা কোনোবা আপোনাৰ ফ্ৰেণ্ড আছিল নেকি যে মাৰি আছে দুখ নাপায় হঠাৎ ছাৰে আৱিষ্কাৰ কৰিছে যে ইয়াৰ ভিতৰত কাপোৰ আছে টপিনা দি এক্সট্ৰাকে কাপোৰ লগাই দেখা পাইছেনে সেইটো আমি কৰিছিলোঁ আমি যেতিয়া হোষ্টেলত আছিলোঁ আমি যিদিনাখন জানো যে আজি আমাৰ মানে হোমৱৰ্ক দিছিলে মায়ে মিছে আজি ল'ব মানে আমাৰ হোৱা নাই আমি মাৰ খাম
তেতিয়া সদায় জেকেটৰ তলত আৰু দুটামান জেকেট পিন্ধি পেলাই যাওঁ আৰু জানো আজি পিঠিত কোব পৰিব। আমাৰ লগৰ এটাই টাৱেল ভৰাই লৈ আছিল টপিনা, ছাৰে মাৰি আছে সি দুখ নাপায় আৰু শব্দটো বেলেগ হৈছে। আৰে চামৰাত পৰিলে যিটো শব্দ হ'ব কাপোৰত পৰিলে বেলেগ হ'বতো। ছাৰে কৈছে ৰ তোৰ শব্দ কিয় বেলেগ হৈছে, পেন দাঙিছে যে টাৱেল ভিতৰত। ল'ৰালি কালবোৰ সঁচাই ধুনীয়া, মানে কোনো তুলনা নাই। স্কুল যাব লাগে, আহিবলৈ খাব লাগে। কেতিয়াবা এনেকুৱা হৈছে যে খেল এটা ওলাইছিল যে এনেকৈ যে এটা ফুট দিলে মাছৰ বাকলি ওলাই, সেইটো কৰি পাইছে নাই? কৰি পাইছোঁ। আমাক তেতিয়া এনেকুৱা বহুত ধৰণৰ খেল ওলাইছিলে। এনেই খুব ঘঁহিব লাগে, ঘঁহি কাঠৰ স্কেল গৰম কৰি স্কেল। আকৌ আমাৰ দিনত সেই উইনচাং পেন আছিলে, নিপ থকা পেনটো যে উইনচাং পেন, পিছফালে এনেকৈ মানে এটা পইণ্ট এটা থাকে, সেইটো একদম বেঞ্চত ঘঁহি গৰম কৰি দিলে লগাই একদম মানে চাল বাকলি উৰি যায়, এনেকুৱা হয়। আৰু এটা আছিলে আমাৰ, সেইটো খেল আজিলৈকে মই দেখা নাই, বুমকুচ বুলি কৈছিলে। মানে টিকাত মাৰে এনেকৈ। আৰু সেইটো বিষটো এনেকুৱা হয়, সেইটো কোনো দেখাও নাপায় আৰু বুজাবও নোৱাৰি। একদম টিকাৰ পৰা টপিনাৰ পৰা আৰম্ভ হৈ একদম মাথালৈকে মাৰে, সেইটো এনেকৈ টানি ধৰে। সেইকাৰণে আমি মানে কোনো আগতে পিছফালে এনেকৈ টিকাটো মানে হেৰি কৰি কমফৰ্টেবলি থৈ নিদিওঁ। তাৰমানে কোনে পিছফাল পৰা আহি এনেকৈ মাৰি দিয়ে, বুমকুচ। অঁ আচ্ছা, হেৰি সৰুতে যেতিয়া আমি মানে আলহী ঘৰত যাওঁ, তেতিয়া কেতিয়াবা এনেকুৱা পাইছেনে যে হেৰি কিবা বস্তু আপুনি বহি আছে, খাব গৈছে, ওচৰৰ কোনোবা কৈছে নালাগে নালাগে আৰু নালাগে, আপোনাক কিন্তু লাগে, তেনেকুৱা ধৰণৰ খং তেনেকুৱা হৈ পাইছে নে ঘটনা? তেনেকুৱা হৈছে, কিন্তু সৰুতে খোৱা বুলি ক'লে আমাৰ মনত আছে, মই জেঠাইহঁতৰ ঘৰত আছিলোঁ নামৰূপত, এই 5, 6, 7 3 বছৰ পঢ়িছিলোঁ যে, তেতিয়া আমাৰ মানে ডাঙৰ বাইদেউক এজন ল'ৰা এজনৰ ঠিক ঠাক হৈছে যে, ভিতৰুৱাকৈ যে ঠিক ঠাক হয় যে, আমি গম পাওঁ কথাটো, তেনেকৈ চাবলৈ আহিছে। আৰু তেওঁ অহাৰ কাৰণে জেঠাইহঁতে পোলাও চলাও চিকেন টিকেন বনাইছে। আৰু তেতিয়া মানে ঘৰত মানে কি হয়, পোলাও চিকেনটো খুব কমেই বনোৱা যায়। কোনোবা যদি গেষ্ট আহিব লগা আছে, স্পেচিয়েল গেষ্ট, তাৰ কাৰণে বনোৱা যায়। তেওঁ আমাৰ ভণ্টি আছিলে, তাই মোতকৈ সৰু, জেঠাইহঁতৰ ঘৰৰ ছোৱালী মাম্পী আৰু মোকো মানে আলহীৰ লগতে বহিব দিলে আৰু খাবলৈ। আৰু এতিয়া আমি খাই আছোঁ, মাম্পীয়ে মই জেদত লাগিলোঁ যে কোনে কিমান পোলাও খাম আজি। আমি আৰু আলহী ফালহী কিবা কথাবোৰ পাহৰিলোঁ। আলহীয়ে খাই উঠি গ'ল, আমাৰ দুটাৰ শেষেই নহয়। বাজি মাৰোঁতে মোৰ ভণ্টি মাম্পীটো এতিয়া বহাৰ পৰা উঠিব নোৱাৰা হ'ল। ইমান খালে। তাই এতিয়া বিয়া বাৰু হ'ল, তাই ছোৱালীও কলেজত। এতিয়া আমাৰ এইবিলাক কথা ওলাই কেতিয়াবা, খুব হাহা যায় আৰু আমাৰ। আচ্ছা, স্কুলত কেতিয়াবা এনেকুৱা হৈছেনে যে স্কুলত এইটো প্ৰায়ে সমস্যা হয় যে স্কুলত আহি থাকোঁতে হঠাৎ মানে টয়লেট লাগিলে, ঘৰত আহি নাপায়, এতিয়াহে বুদ্ধিটো আহিছে ন, কাৰোবাৰ ঘৰত সোমায়ো কৰিব পাৰি, তেতিয়া ঘৰ কেতিয়া পাওঁ? এনেকুৱা এক্সিডেণ্ট হৈ পাইছে নাই আপোনাৰ? মই স্কুলত থাকোঁতে যিমান মোৰ পেনত হাগিছোঁ, এইটো কথা মোৰতো একদম বিৰাট প্ৰব্লেম হৈছিলে। মোৰ মায়ে এতিয়াও কয়, মানে মই যে নাৰ্চাৰী স্কুলত পঢ়ি আছিলোঁ, তেতিয়া আমি ছুপাৰ মাৰ্কেটৰ যে মস্ত পাৰ্কিং এটা আছে জনতা ভৱনৰ, সেই পিছফালে আমি ক'ৰবাত কলনীত আছিলোঁ। তেতিয়া মায়ে সেই পাৰ্কিঙৰ সেই জেগাটুকুৰা দেখুৱাই পেলাই মায়ে মোক আগতে তোক যে মই কিমান দিন হগুৱাইছোঁ এইফালেদি যাওঁতে, হাগিব লাগে। কিন্তু এটা কথা জানেনে, সৰুতে পেনত থকা ছোৱালীবিলাক বিৰাট টেলেণ্টেড হয়। হয় নেকি? অঁ, হ'ব পাৰে। কিয় কৈছোঁ জানে নাই? মই এবাৰ কৰিছিলোঁ। মই যে এবাৰ লেট্ৰিন কৰি মই স্কুল বন্ধ দিয়া দিছিলোঁ। নাই, মই এনেকুৱা কৰি পোৱা নাই। মই আহি থাকোঁতে পেনত হৈ গৈছিলোঁ আৰু, কিন্তু মই চিপি চাপি ঘৰ আহি পাইছোঁ বাৰু, নপৰাকৈ ক'তো। মই তাৰমানে এবাৰ কি হ'ল, আমি হোষ্টেলত আছিলোঁ, যোৰহাট গভৰ্ণমেণ্ট বইজ, এইখন যিখন এতিয়াও আছে চৰকাৰী বালক বিদ্যালয়, স্কুলখন বহুত ব্ৰিটিছৰ দিনৰ স্কুল এখন। তেতিয়া মানে তাৰ হোষ্টেল এটা আছিলে। হোষ্টেলটো ইমান সা সুবিধাজনক নাছিলে, কিন্তু মই এবছৰৰ কাৰণে তাতে আছিলোঁ। জেঠাইহঁতৰ ঘৰটো মানে বনাই আছিল তেতিয়া। সেই বছৰটো আমাৰ মানে এনেকুৱা ফূৰ্তি হৈছিলে, সেই বছৰটো অঘাইটং আমি উৎপাত কৰিছিলোঁ। তেতিয়া মানে কি হ'ল, এদিন মোৰ একদম আৰু আমাৰ হোষ্টেলটো মানে স্কুলৰ কেম্পাছৰ চুকলৈ আছিলে। যোৰহাটৰ ৰাজমাহ পুখুৰী বুলি এটা বিৰাট মানে জনাজাত পুখুৰী এটা আছে, তাৰ ওচৰতে সেই হোষ্টেলটো আছিলে। আৰু হোষ্টেলৰ বাউণ্ডেৰী ঠিক কাষতে মানে হাই ছেকেণ্ডেৰী ক্লাছবিলাক হোৱা একলাইন ৰুম আছিলে। আৰু সেইখিনি জেগা জয়াল আছিলে অলপ, আমাৰ মানে যিটো টয়লেট আছিলে অকণ দূৰলৈ আছিলে।
মোৰ এদিন ৰাতি একদম বৰষুণৰ বতৰ খুব হেৰি লাগিলে মই মানে ভূতৰ ভয়তে নগ'লোঁ গৈ পেলাই অকণমান ইফালে নিৰিবিলি জেগাত যাওঁ বুলি কৈ সেই হাই ছেকেণ্ডেৰী ক্লাছৰ খিৰিকীখনৰ তলতে বহি দিলোঁ পিছদিনাখন বোলে ক্লাছেই কৰিব পৰা নাই গোন্ধ এয়া প্ৰতিভা এটা দেই স্কুল বন্ধ দিয়াই দিছে এদিন ছুটি দিয়া দিছে ধেমালি আচ্ছা সৰুকালে আপোনাৰ মানে লৰালিকালৰ প্ৰিয় খাদ্য কি আছিল মানে মই হেৰি কথা কৈছোঁ মানে ফুড আমাৰ যেনেকৈ আজিকালি চাওমিন ম'ম' ওলাইছে তেনেকৈ আমাৰ দিনত বেলেগ বেলেগ বস্তু আছিল ন আপোনাৰ দিনত আৰু অলপ বেলেগ থাকিব চাগে না আমাৰ দিনত সেই মানে এতিয়া এইবিলাক মনত তেনেকুৱা ফাষ্ট ফুড আমাৰ ইমান নটিচেবল নাছিল বিস্কুট কুকিজ বিস্কুট আমাৰ কাৰণে আংকল চিপছো বৰ লোভনীয় আছিল তেতিয়া এইটো মানে নতুন নতুন ওলাইছিলে আৰু আমি আংকল চিপছ পালে খুব ভাল পাইছিলোঁ থামছ আপটো বাপৰে একদম থামছ আপ আমি বিৰাটেই ভাল পাইছিলোঁ তেতিয়া থামছ আপ এতিয়া থামছ আপৰ মাজত বহুত টেষ্টৰ টেষ্টটো ডিফাৰেঞ্চ মই আগতে মই ফাৰ্ষ্ট থামছ আপ খাইছিলোঁ ঈদত মোৰ যিমান মনত আছে আৰু ঈদত মানে এটা থামছ আপ খাওঁ আৰু হয় হয় তেনেকৈ আমাৰ দিনত আচলতে এই হেৰি মোগলাই পৰঠা চৰঠাবোৰ বেছি আছিলে এছ বিস্কুট আছিলে কিন্তু এই ফাষ্ট ফুড চাইনিজ আইটেম ম'ম' চম'বোৰতো অহা নাছিলে ম'ম'টো 96 মানত আহিছে তাৰ আগতে তেতিয়া মোগলাই পৰঠা খুব লোভনীয় আছিলে যোৰহাটত পৰিছিলতো যোৰহাটত কেইখনমান দোকান আছিলে মোগলাই পৰঠা পায় কাটলেট বৰ ধুনীয়া বনায় এখন আছিলে মধুমিলন বুলি তাত চিংৰা বৰ ধুনীয়া বনায় এখন আছিলে তাতে আকৌ চোলা বতৰা বৰ ধুনীয়া বনায় আৰু লাচ্ছি কল্পনা বুলি এখন আছিলে মাৰোৱাৰী হেৰি সেইকেইখন তেতিয়া বৰ মনত আছিলে আৰু যেতিয়া আমাৰ পকেটত পইচা নাথাকে তেতিয়া এখন আছিলে আমি নাম দিছিলোঁ এখনৰ নাম কুইক ছাৰ্ভিচ আমাৰ হোষ্টেলৰ ওচৰতে আছিলে তাত মানে 2 টকাত এটকাত একাপ চাহ আৰু এটা স্নেক্স পায় লগতে এই কাজু বৰফি টৰফিৰ নিচিনা কাজু বৰফি নহয় বেচনৰ বৰফি চৰফি খাবলৈ বৰ টেষ্টিও হয় 2 টকাত আমাৰ হৈ যায় পইচা যিদিনা নাথাকে আমি কুইক ছাৰ্ভিচত যাওঁ বুলি কওঁ আচ্ছা আপুনি তাৰপিছত আহি ছবি জগত পালে এতিয়া অসমৰ বিভিন্ন মানুহৰ লগত বিভিন্ন ব্যক্তিৰ লগত বিভিন্ন ধৰণৰ চিনেমা কৰিছে আপুনি কমেডিয়ে হওক চিৰিয়াছ ৰোল বিভিন্ন ৰোল কৰিছে অভিনয় কোনো ভাগ নাথাকে আচলতে চৰিত্ৰটোৰ ওপৰত ডিপেণ্ড কৰে ন গতিকে এতিয়া আপুনি ভ্ৰাম্যমান থিয়েটাৰতো আছিল এতিয়া যদিও ল'ৰালিকালৰ কথা পাতিলোঁ এতিয়া সৰু কথা এটা পাতিম মানে কি থিয়েটাৰৰ এটা মানে কি মানে ল'ৰালিৰ নিচিনা কিছুমান থিয়েটাৰতো ঘটনা হয় মই যিহেতু 1 বছৰ আছিলোঁ তাতেও আৰু মানুহ যিমানে ডাঙৰ বয়স নহওক তাৰ ভিতৰত সৰু ল'ৰাটো যেতিয়ালৈকে জিন্দা থাকে বা সৰু ছোৱালীজনীৰ ভিতৰত যে সৰু ছোৱালীজনী জীয়াই থাকে তেতিয়ালৈকে তেওঁ প্ৰকৃত মানুহ হৈ থাকে তেতিয়ালৈকে তেওঁৰ কাৰণে চব অনেষ্ট হৈ থাকে তো থিয়েটাৰত কিবা এনেকুৱা আছেনে কিবা বদমাচি কৰি পাইছেনে এনেকুৱা তেনেকুৱাতো বদমাচি মই থকা থিয়েটাৰত খুবেই হয় মানে আমি খুব ধেমালি ফূৰ্তি কৰোঁ থিয়েটাৰৰ নাটকৰ মাজত কিন্তু চিটুৱেশ্যনেল এনেকুৱা ঘটনা মোৰ আটাইতকৈ মনত আহে এমেচাৰ নাটক কৰি থাকোঁতে আচ্ছা এমেচাৰ নাটক মানে তেতিয়া আমি এখন হেৰি শোণিত কুঁৱৰী বুলি এখন নাটক কৰিছিলোঁ হেৰিত ৰবীন্দ্ৰ ভৱনত আৰু ডাইৰেক্টৰ আছিলে অবিনাশ শৰ্মা একদম মানে হিউজ বাজেট আছিলে সেইখন নাটকৰ দেই দুলাল ৰয় ছাৰহঁত আদি কৰি গোটেই বহি আছে তাৰপিছত মই মানে হেৰি হ'ব লাগে শিৱ আৰু মই সেইখন নাটকত এখন হৰহৰি যুদ্ধ এখন আছে শোণিত কুঁৱৰীত মানে শিৱ আৰু শ্ৰীকৃষ্ণই যুদ্ধ লাগে তেতিয়া একদম মানে গোটেই পৃথিৱী একদম ধুমুহা সৃষ্টি হৈ যায় কঁপি যায় তাৰপিছত এফালৰ পৰা সেই চিটুৱেশ্যনটোত মানে আমাৰ তেতিয়া ট্ৰেক মানে ৰেকৰ্ডেড ট্ৰেকবিলাক বজাইছিলে কেছেটত ৰেকৰ্ড কৰি লয় মিউজিকবিলাক সেইমতে বাবুল দা আছিলে সেই সময় মানে খুব এজন বিখ্যাত হেৰি চাউণ্ডৰ হেৰি এতিয়াও আছে এই বাবুল দাই সময়ে সময়ে প্লে কৰি দিয়ে চাউণ্ডটো খুব কাহ হৈ আছে তাৰপিছত বাবুল দাই জেগাই জেগাই প্লে কৰি দিয়ে সেইদিনাখন কি হ'ল আমাৰ সময়ত বাজিব লগা হেৰিটো বেলেগ এটা ভইচ আহি গ'ল মই আৰু কুলদীপ বুলি কোৱা এক্টৰ এজন আছিলে কুলদীপ কৃষ্ণ আৰু মই শিৱ আমি একদম দৌৰি যাওঁ মিউজিকে গৈ একদম এনেকৈ শিৱৰ ত্ৰিশূল দাঙি এনেকৈ ভাজ এটা ৰওঁ ইফালে মানে আকাশবাণী হয় ব্ৰহ্মাই কয় শান্ত হওক মহাদেৱ নিজৰ সৃষ্টি নিজে ধ্বংস নকৰিব এনেকৈ বিজুলী মালে আমি ফ্ৰিজ হৈ যাওঁ মানে সেইখিনি সময় আমি ফ্ৰিজ ঠিকেই হ'লোঁ বাজিব লাগে শান্ত হওক মহাদেৱ বাজি গ'ল উষা তোৰ মনোবাঞ্ছা পূৰ্ণ চেতনা বাইদেউৰ মাতত তাৰপিছত আকৌ এনেকৈ প্ৰথমতে খালোঁ কি কৰোঁ কি নকৰোঁ লাগিছে অকণমান ভৰি চৰিবোৰ চিজিল কৰোঁ আকৌ উশাহ আকৌ শান্ত আকৌ একেটাকে বাজে মানে বিচাৰি আছে ইফালে
ৰিৱাইণ্ড কৰিলে তেতিয়া শব্দ এটা হয় নহয় তাৰপিছত ভাবিলোঁ 3বাৰমান সেইটো এটেম্প ল'লে মানে জেগাত নপৰেহে নপৰে বেলেগ বেলেগ বাজি গৈছে খেলি মেলি হ'ল তাৰপিছত আমি ভাবিলোঁ যে এইটো নহ'ব চাগে আমি আমাৰ এক্টিভিটিখিনি কৰোঁ ডাইলগখিনি মাতোঁ আৰু তাৰপিছত অকণমান ঘূৰি ইফালে সিফালে চালোঁ আৰু চাই লৈ পজ দিলোঁ নিজে মানে অনুশোচনা কৰি এয়া মই কি ভুল কৰিব লৈছিলোঁ নিজৰ সৃষ্টি মই কিয় ধ্বংস কৰিব ওলাইছোঁ আহা সখা আলিংগন দিয়া বুলি কৃষ্ণক সাৱটিব লৈছিলোঁহে ইফালৰ পৰা চাউণ্ডৰ হেৰিটোত মানে সেইটো আহি গ'ল দিলে বজাই মহাদেৱ অখন্ত হওক বুলি ক'লে আকৌ সেই তেনেকুৱা হৈ অবাঞ্ছিতভাৱে কেতিয়াবা কিবা টেকনিকেল ফল্টৰ কাৰণে গণ্ডগোল কিছুমান হৈ যায় কিন্তু এইবিলাক মানে তাৰ এটা মাদকতা আছে বেলেগ মজা লাগে আৰু সেইবিলাক বস্তু নহ'লে জীৱনত মানে নাটক কৰোঁতে মজাই নাথাকে সেইবিলাক গতিকে সেই তেনেকুৱা আছে থিয়েটাৰততো আমি বহুতেই বেছি উৎপাত কৰোঁ কেতিয়াবা বেক ষ্টেজত বা ভিতৰতে হওক কো আৰ্টিষ্টক এনেকুৱাকৈ হঁহুৱাই দিওঁ কিবা কিবি উৎপাত কৰোঁ এই তেনেকুৱা এবাৰ মই যেতিয়া ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰথম যাওঁ তেতিয়া মানে মোৰ ষ্টেজত মেনেজ কৰিব আমি নাজানিছিলোঁ এতিয়াতো আমি জানো দেচোন বুটপাত চুটপাত কৰিলে কেতিয়াবা হাঁহি উঠিলে আমি এনেকুৱাই কৰোঁ অডিয়েঞ্চে ধৰিব নোৱাৰে যে ই ট্ৰেজেডি চিনত সি হয়তো কান্দি আছে কিন্তু আমি পিঠি দি বিৰাট হাঁহি থাকোঁ কেতিয়াবা তেনেকুৱা হয় গতিকে এবাৰ কি হৈছিলে মই এজন মানে MLA পুতেক এটাক মই এৰেষ্ট কৰি লৈ আহিব লাগে মই হৈছোঁ মানে হেৰি এইটো কি বুলি থানাৰ OC তাৰপিছতে তাক পুতেকক ভৰাই থোৱাৰ পিছত লকআপত তাক মানে MLA জন আহি পেলাই মোৰ লগত বিৰাট তৰ্জন গৰ্জন কৰে মই চানিডল টাইপ ডাইলগ দিব লাগে পিছত আৰু তেনেকুৱা আছে তাৰপিছত আহি ইয়াত লকআপত ভৰাব খুজিছোঁ লগত এজন কমেডিয়ান এজন আছিলে তেখেত মানে হাবিলদাৰ হয় তেওঁ লৈ আহে তাক আহি পেলাই সেইদিনাখন মানে কি হয় লকআপৰ যিটো ছেট বনোৱা গৈছিলে তাতে তলা এটা মাৰা থাকে অৰিজিনেল তলা এটা মাৰা থাকে আৰু তেওঁ সেই তলাটো চাবিটো তেওঁ পকেটত থাকে লকআপটো তেওঁ খুলি পেলাই এই মানে হেৰিটোক আছামীটোক ভিতৰত ভৰাই দিয়ে তাৰপিছত তলাটো মাৰি দিয়ে তলাটো মৰাৰ পিছত অলপ সময় চাইলেণ্ট হোৱাৰ পিছতে বাপেকটো সোমাব লাগে চিটুৱেশ্যন তেনেকুৱা সেইদিনাখন আকৌ চাবি পাত মানে যিজন এক্টৰ আছিলে তেওঁ বিচাৰি নাপালে বা আনিবলৈ পাহৰিলে কিবা এটা হ'ল তাৰপিছত তেওঁ তাক ক'লে যে নাটকৰ মাজতে ইম্প্ৰোভাইজ কৰি ক'লে এই তই কিন্তু ক'তো নাযাবি এইখিনিতে থিয় হৈ থাক ছাৰ মই চাবি পাত লৈ আহিছোঁ চাবি বিচাৰি গ'ল চাবি পাত বিচাৰি পোৱা নাই এইফালে ডাইলগটো আমাৰ ৰৈ নাক মই তেতিয়া নতুন মই বোলো বাদ দে যোনে যি কৰে কৰক মই ফাইল এসোপা উলিয়াই লৈ দি আছোঁ গহীন ফালি ৰৈ আছোঁ ইফালে যিটো মানে ভিলেইনটো সি ইফালে তেলেক চাউনি দি সি এতিয়া কি কৰিব তাক কেনেকৈ থিয় দিব সি ভাবিলে নাটকখন এতিয়া আগটো আহিব লাগিব সি কৰিলে কি ভিতৰলৈ সোমাই গ'ল ভিতৰলৈ সোমাই গ'ল চাইডেদি সোমাই গ'ল গৈ পেলাই ভিতৰৰ পৰা মোলৈ লকআপৰ ভিতৰৰ পৰা মোলৈ তেলেকাকৈ চাই আছে চব অডিয়েঞ্চে হাঁহি আছে তলা নোখোলাকৈ এইটো কেনেকৈ মই ভাবিছোঁ কিয় ইমান অডিয়েঞ্চে হাঁহি আছে মোৰ ক'ৰবাত জিপ চিপ খোলা আছে নেকি তাৰপিছত এনেকৈ চাই পেলাই মই এনেকৈ আঁৰ চকুৰে চাইছোঁ তাক দেখিছোঁ একদম ইটো তেনেকৈ চাউনি দি ৰৈ আছে মইতো একদম হাঁহিত ৰখাব পৰা নাই মই হাঁহি মানে কিয়ে কৰিম চিটুৱেশ্যনত থাকিব পৰা নাই তেনেকুৱাতে সেই যিজন কমেডিয়ান আছিলে লক্ষী বৰদলৈ বুলি এজন ভাল কমেডি কৰা মানুহ আছিলে ঢুকাই গ'ল তেওঁ এতিয়া নাই লক্ষীদা সোমাই আহিলে ভালেই কৰিলি তই নিজে লকআপত সোমালি পিছফালে দৰ্জাই দি সোমালি ন বঢ়িয়া কাম কৰিছ বুলি ক'লে মই মানে হাঁহিত ৰ'বই নোৱাৰিলোঁ আমাৰ হাঁহি দেখা পাই লাইটৰ মানুহে লাইট টাইট কাটি দিলে ড্ৰপ পেলাই দিলে নাটকৰ চিন আধাতে শেষ এখন অডিয়েঞ্চে বাগৰি হাঁহিছে সেইদিনাখন বাপৰে আমি এতিয়া এইটো শুনি হাঁহিছোঁ তাতে কেনেকুৱা মানুহে হাঁহিছে চাগে যিয়ে নহওক এয়া আছিল আমাৰ লগত ছবি জগতৰ আমাৰ সকলোৰে মৰমৰ বিশিষ্ট অভিনেতা ফুকন ডাঙৰীয়া মই আপোনাৰ পৰা কেইটামান প্ৰশ্ন সুধিম সৰু আৰু আপোনাৰ দেউতাৰ নাম পুনেন গগৈ আপোনাৰ লিখা পঢ়া গুৱাহাটীতে মই BCom কমপ্লিট কৰিছোঁ প্ৰিয় খাদ্য যিকোনো অসমীয়া থলুৱা খাদ্য প্ৰেমৰ সংজ্ঞা কি প্ৰেম মানে এনেকুৱা এটা বস্তু যি হৃদয়েদি সোমায় আৰু মূৰত বাহ লয় প্ৰথমতে হৃদয়েদি সোমাওঁতে ঠাণ্ডা দিয়ে আৰু পিছত মাথাত যেতিয়া বাহ লয় মাথা গৰম কৰি হাতুৰিদি কোবাই থাকে টাং 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 তুমনে মাৰি আচ্ছা এতিয়া আপুনি মোক দুটামান প্ৰশ্নৰ উত্তৰ দিয়ক যে এই যে আমি মানুহে কয় ন ভেকুলীৰ বিয়া পাতিলে বৰষুণ দিয়ে এতিয়াতো বৰষুণ অলপ পৰি আছে বাহিৰত এতিয়া ভেকুলীৰ ডিভ'ৰ্চ কৰালে বৰষুণটো ৰখিব নাই ৰখিব চাগে
কিন্তু প্ৰব্লেমটো কি হয় বিয়া পতাৰ পিছত ভেকুলী ৰৈ নাথাকে হনিমুনৰ কাৰণে ক'ত গুচি যায় কোনেও বিচাৰি নাপায় আচ্ছা আচ্ছা মানুহে কয় যে আনলৈ হুল পুতি নিজে মৰে পুতি আচ্ছা এই আনলৈ পুতা হুলটো ফুটিলে এইটো এণ্টিছেপ্টিক বেজি ল'ব লাগে নে নল'লেও হয় সেইটো অট'মেটিকলি এটা দৰৱ পায়ে যায় আৰু সেইটো ঘাঁটো শুকাই যায় নিজৰে শিক্ষাৰ ফলত লাহে লাহে তেওঁ নিজে মেডিচিন অট'মেটিকলি আহি যায় আচ্ছা এই যে কয় ভালে পায় ভালক যাবৰে পায় খালক খালক এই যে ইমান বছৰ বেলেগে জাবৰ পেলাই আছে খালটো ভৰিল নে নে বাকী আছে এতিয়াও এইটো চাব লাগিব আচ্ছা 100 গৰু মাৰিলে বাঘৰো মৰণ সেই যে বাঘৰ মৰণটো হয় এই মৰণটো নৰ্মেল নে ক্ৰিটিকেল ডেথ হয় সেইটো ভৌতিক মৰণ হয় হাৰ্ট এটেক হয় 100টা গৰুৰ আত্মা যেতিয়া ওলাব নহয় ৰাতি ৰাতি বাঘক টোপনিত ভয় খুৱাই মৰে আচ্ছা যিয়ে নহওক সকলোকে ধন্যবাদ জনাইছোঁ পল্লাক ধন্যবাদ জনাইছোঁ এইখিনি সময় দিয়াৰ কাৰণে আৰু সকলোকে আকৌ এবাৰ বহুত বহুত ধন্যবাদ জনাইছোঁ হাঁহি থাকক হহুৱাই থাকক আৰু চেনেলটো ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব মনলৈ উভতি আহে লৰালি আকৌ এটা খণ্ডত লগ পাম নতুন এজন অতিথিৰ সৈতে ধন্যবাদ